কি কাম বন নাই শুধু ভাত খাওয়া ঘুরোয়া এখনি কাম নি কিন্তু তুই যখন খাওয়াবাও পারা কাম বেলেগ চলি চাগে কাম করতে গেছি তোর দরে চেংরা চলি বাপের তলত খাই রাখা না কোনো চলি তই একটা বাপের তলত খাইছা কোনো একটা কাম নাই তোর কামগুলা ঠান্ডা নাই হ্যাঁ কাম করবে যাবা নরা এমন বছর ইতে গেলি মই পুই থাকতে লাগে লাজ নাপা হবাক গেলি কাম করবে যাবি আজি পারায় কইছো তোক কই রাখবে নরো কাম চাম বিস্ত্রি যাবে কালি পারায় এনেকে মই কই রাখবে নরো কই দিছো এতিয়া মই যাওঁ এখনে খাইবা লাগে এখনে কাম চাম নাই তো এই নাহ দাদা নাহ দা এই খেলাখান পাচ্ছি যে দিলে খেলাখান তার মানে জয়েন্ট ফিস্টে বুটা নিজে করছে পয়সা মানে ঠান্ডাতে রাখে এমনি বেলেগ কাম বানা জানতাম না লগা মোৰ লগত থাকবি আর মোৰ লাভত চলবি মোৰ চলতে অল্প খাইলে বেলি চলবি তো দাইনি কইছলি বিস্তি নাপা কইছো ও কি বাত এ খুবার কি কবি বয়ে ঘৰত কাম বন নাই টেনশন মাৰি আছে ন কবাত কাম বন নাই সদায় দেউতাই গালি পাৰি থাকে দেউতাৰে গালি বাচ্চা নেকি কাম এই বন নাই আমাৰ আকেই দে কই কি ডেকা চলি এটা ঘৰত এনে বেকাৰ থাকাত চাকি বাপেৰ তল কিমান দিন ভাবি জান কও ক'ৰবাত কাম চাম পাওঁ যদি যাজোৱে এ হওঁতে ই ঠিক কথাই কৈছি যো কত যা যদি এ ৰ মানুহ হাতত মানুহেই নাই ক'ত মোৰ আছে এটা মানুহ ইটা না কোম্পানী মেনেজাৰ আৰু কিন্তু এৰা গেৰা মানুহ কিন্তু চিট নেদে তাতে তাত তই নহ'লে কালি ৰাতিপুৱা আমি যাওঁ একবাৰ যাম দে কালি 7টা বজাত এই 7টা বজাত গেলে তাক লাগাল নাপায় সি তাৰ মানে ৰাতি দেৰিকে আহে না দেৰিকে না কালি 9:30 বজাত যাওঁ চাইকেল লৈ যাম আৰু কাপোৰ চাপোৰ অলপমান ঠিক কৰি আহিবি দে আহ তই যোগ য'তে আজি মানুহটোতে সুধি গ'ল যে কাম চাম কিবা আছে নেকি মই এটা কথা এক ঘৰ মানুহটোতে আমি ফাৰ্ষ্ট আছো কিন্তু আৰু এই ধনী মানুহ অকণমান লিখিতত কথা কবি আৰু এই মচান বাদ দি এইগিলাখান সুটকে লৈ ভিতৰত লিখিতত কথা কবি তেতিয়া এটা থৈ থাকিব আপনার কোম্পানিত নহয় আমাক কাম লাগছিলে মোৰ কোম্পানী চলি লগা না খুচি দেয় কাম এটা কাম নেদেখে নহলে আমাক ঘৰৰ পৰা উলিয়াই দিব তোমালোকে যোৱা এতিয়া মোৰ মকৰ লগত কাম নাই যোৱা এতিয়া এই নহয় ছাৰ যেনেকৈ কি নক লাগবই আৰু আমাক কাম নহলে আমাক ঘৰৰ পৰা উলিয়াই দিব তথাপি কামটো ইমান জৰুৰী মোক এটা দিব লাগিব ছাৰ কিমান দিব লাগব মান 10,000 দিব লাগিব ছাৰ আমি 10,000 টকাটো আমি ব্যৱস্থাটো কৰি লওঁ তাৰপিছত আপোনাক দিম আৰু কামটো হ'বনে নহয় আমাৰ হ'ব দে তেতিয়া আমি যাওঁ এতিয়া 10,000 টকা এটা সুধছি তোনে ক'ৰ পৰা আনবি 10,000 টকা এই চাইকেলখন বিক্ৰী কৰি দিওঁ এই ৰ চাইকেল বিক্ৰী কৰিবি এখন বাপ দাদা যুগৰে চাইকেল এখন মোৰ এইখন বিক্ৰী কৰিব নোৱাৰা মোৰতো ঘৰত 8 টকা নাইও মোক দেউতা নেদায়ো পইচা মোৰ মোবাইলটো বেচ পেলাত বুজি দেখা গৈছি মোবাইলটোত পাম মই কিমান 4,000 মানি পাম ঘৰত এটা টিভিও আছে সেইটোটা বেচিম মই তেনেকা 10,000 টকা এটা হৈ যাব আৰু কিবা কৰি কামটো পালি হ'ল আৰু লাইফ ছেটেল হৈ গ'ল আৰু তই ক'ৰ পৰা আনবি ধাৰাই লৈ আহিম ঘৰৰ পৰাই কামটো হ'লে তই ধাৰে আনবি দে যাওঁ যাওঁ তাক পইচাটো গোটেইখিনি কোম্পানী দিব লাগিব দেউতা দেউতা তুমি হে মই নহয় এটা কাম পাইছো 10,000 টকা এটা লাগিছিল 10,000 টকা মোৰ লগত পইচা নাই মাত্ৰ মোৰ লগত 1,000 টকা আহি আছে এই 1,000 টকা দি নহয় 10,000 টকা এটা দিব পাৰিলে কালিৰ পৰা কামত যাব পাৰিম আৰু 9,000 টকা এটা লাগিছিল তই বেলেগৰ পৰা ধাৰে আনি দিবি গাঁৱৰ পৰাই তোক দৰে মই এটা হেৰিক ধাৰে দিবা পইচা নৰতো ধুদুৱা তাক তই কি কৰা কাম কৰা নে কি তোক যদি মই পইচা ধাৰে আনিম তই কেনেকৈ ধাৰ মাৰিবি সিহঁতক হা মই মাৰিম নহয় ভাল কাম এটা তই পাইছো আকৌ কাম কৰবি নালাগে তই আকৌ গৰু কামত যি কৰা কৰগে তাক পইচা লাগে আজিকালি ঠিক এটা কাম কৰিবা নাই তাক পইচা লাগে চাইড দিয়ে তই একদম মুখ নকৰিবি চাইড দি হা তোৰ পইচা জমা হ'ল নে নাই মোৰ হৈ গ'ল পইচা জমা মোৰো হ'ল বুজিলো আমাৰ
তোৰ আছিল নে নাই সি মোৰো হৈছে তে কালি আমি যাওঁ তা একবাৰ হা কি ক দে। দেতে কালি কালি পুৱাই যাম ন সিদিনা মেদিকে যোতে নিমুৰা পইচা আনিছা না নাই আনছো আমাৰো হৈছে তে মেনেজাৰক আজি পইচা দিব দে তে ফিয়া দে পইচাটো তাক দি থৈ হৈছে আমি না পইচাটো আনিছিলো টেনশ্যন নকৰিবি সালামাতটো টেনশ্যন নকৰিবি হৈ যাব আমাৰ কামটো হ'ব না ছাৰ হ'ব জানো টেনশ্যন এতিয়া আমি ঘৰত যাওঁ তই ক'ত গৈছিলি এই মই কামটোত গৈছো কামটোত গৈছিলি তই বোলে ৰঞ্জনৰ পৰা 5,000 টকা ধাৰে লৈ হৈছে হা এয়া আজি খুজি গৈছি তোৰ বোলে 2 মাহ হ'ল আনবেগ গেলি এতিয়া তোকে পইচা কেইটা কে দেনা তই কি হ'ল কাৰণে ধাৰে আনবেগ গৈছিলি মোক কিন্তু দম দি গৈছি সি ৰঞ্জনৰ পাই কিন্তু তোক কিন্তু চাবি কিন্তু যদি তই পইচা দিবি সোনকালে তেহেঁতক যেনকে আনবেগ গৈছিলি কালিৰ ভিতৰত পইচা দিবি নহ'লে ঢোকা হাত পি আনবা তাই তই এতিয়া টেনশ্যন ল'ব নালাগে পইচা মই দিম যা কেনেকে দে দিগি ছাৰ আমাৰ কামটো হ'ব বুলি কৈছিলি যদি কি হ'ল তোমালোক মই চিনি পোৱা নাই দেখোন তোমালোকে যোৱাৰ পৰা ছাৰ সিদিনা নাই জানো আমি তহঁতে দিছিলো কি হ'ল কাম এই তোমালোকে যোৱা চিনি পোৱা নাই কি যোৱাই ছাৰ কেনেকে ক'বা ভাবছো এবাৰ মনত তহঁতে দিছিলো 7 দিন আগত তোমালোকে আহিলে কি ফাল্টু কৰি আছা কি ছাৰ আমি তহঁতে দিছিলো আমাৰ কামটো হ'ব বুলি এই যোৱা তোমালোকৰ কি প্ৰমাণ আছে পইচা লগা কি প্ৰমাণ আছে ছাৰ আমি 3টা মানুহ পইচা দিছো তোমালোকে যোৱা ফাল্টু কি অভদ্ৰ মানুহ পইচাটো দিছিলে আমাৰ অহা দেখা তাকে চুলিগিলা মানুহ ভেংকাই থৈ নি আছে নহ'লে আমাৰ বাৰী দুখীয়া আমি ধনী হ'ব পাৰিলো ইমান দাম খাওঁ কমে যক ইলে অভদ্ৰ মানুহ কথা ক'বাই নহয় এনেকুৱা কৰিব ডাঙিছিল মই ক'লো মানুহটো মই কৈছিলো নামটো তাক সি আমাৰ লগত ধোকা কৰিছে কিয় কৰিব আমি কি দুখীয়া মানুহ কাৰণে আমাক কি কাম নিদিলে নেকি তাক মই ক'লো তাৰ বদলাটো আজি ল'মেই মই ক'লো চুৱাৰ বাচ্চা চুৱাৰ বাচ্চা নহয় তাক চাবিচোন সি আমাক কি দুখীয়া কাৰণে কি কাম নিদিলে নেকি আমাক সি কাম দিব লাগিব তাৰমানে তাক কিবা কৰি তাক এই বল্লে বাৰক লাইন মাতলি হ'ল তাতে তাৰ গোটা কাম সিহঁতে কৰিম মই কৈছো গোটা কাম সিহঁতি তোৰ মোৰ লগত আছা না নাই মই খুচি লাগে তোৰ ইমান কষ্ট কৰি পইচা সোপা গোটাইছে কেনেকে বা আনিছে মই এতিয়া মই চাইকেল বেচিলো টিভি বেচিলো সেনেকে মই 10,000 টকাটো হেৰি কৰিলো সি আমাৰ 10,000 টকাটো মাৰিলে কেনেকে তাক আৰু আমাক হেৰি লাগিব আমি এটা প্লেন বনাওঁ সি আমাক ইলাখান কৰিছে নহয় তাক আমি বল্লে বাৰক লাইন মাতিম তাৰ গোটাই যিমান সম্পত্তি আছে চব আমাৰ নামত কৰি ল'ম নাম কৰি ল'ম তাক তাৰপিছত মাৰিম মই ক'লো তাক এই মোৰ কথাটো শুন না তাক ফাৰ্ষ্ট তাৰ সম্পত্তি সেন্তি মই হেৰি কৰি ল'ম আমি 3 ভাগে ল'ম তাক তাতে মাৰিম মাৰাৰ পিছত বাকী যি হয় কোনোবা জেলত ফুৰকি যায় মই গুচি যাম টেনশ্যন কিয় কৰা আমি যাম কিমান কষ্ট কৰি গোটাইছো সেই পইচা সেন্তি মই জানো অলপ লাহে কৈ মানুহবিলাক আমাৰ কথাটো শুনলি আৰু এইটো জোত লাগব মানুহ শুনি যাক আজি 10,000 টকাটো এনেই পানী দি ফাহি গেল নেকি পানীত আমি এটা প্লেন বনাম এতিয়া তুমি দেই মনে মনে শুন সেইটো এটা প্লেন যোৱা তোৰ কাম হিচাপত কৰিবি দে চাপোত আছে না মোৰ লগত চুৰি তুৰি গোটালৈ চুৰি তাৰ আজি কাম শেষ কৰি দিম জুই চুচৈ ল'ম তই আমাৰ পইচা খাই পেলাই কি পালি ৰ মাৰবি তই মই কি পালি কি পালি কি পালি ৰ ডাক্তাৰ কি পালি কি তই আমাৰ পইচা খাই পেলাই কি পালি তই 10,000 আমি গরিব মানুহ কেনেকে আমি জানো তই কেনেকে পালি তোৰ মাটিৰ কাগজ চাগজ মাটিৰ সম্পত্তি যিমান আছে চব আমাক লাগে মই কেতিয়া নাযাওঁ কি কেতিয়া নাযাওঁ এক মাৰ হ'ব কি কৰিবি তই দিবি নে দাম দিম দে মাটিৰ কাগজ চাগজ আনকৰ ইমান
Yang dia, ikut dia. Dek, দৰে মানুহ এইগিলা হ'ব লাগে গৰীব মানুহৰ লগত খেলা কৰা খেলা কষ্ট কৰি গৰীব মানুহলে কামে খেলা আহে আৰু তোৰ নিচিনা মানুহ মানে পইচা পাম আৰু yang aku lihat nak fel di musim. খেল দি মানে আৰু কামেই শিকাইছে এতিয়া আমাৰ